ও শংকৰ মাধৱ ও নামৰে পাতিলা খেলা ও বৈকুণ্ঠৰে পৰা হৰিৰ নাময়ানী ভাৰতে প্ৰচাৰ কৰিলা এ শংকৰ মাধৱ হৰিৰ নাম বৈকুণ্ঠে আছিলা নামৰে পাতিলা খেলা ও দেৱগণে পাই তাংক লুকুৱাই ৰাখিলা নামৰে পাতিলা খেলা শংকৰ মাধৱে পাই শংকৰ মাধৱে নমাই আনিলা শংকৰ মাধৱ ও নামৰে পাতিলা খেলা ও বৈকুণ্ঠৰে পৰা হৰিৰ নাময়ানী হৰি ভক্ত নাৰদ মুনি অজানে সৰ্বজন এ ঢেঁকীত উঠি ঘূৰি ফুৰে অযত ত্ৰিভু এ বৈৰাগী মহামুনিৰ অঘৰ দুৱাৰ এ যতে ৰাতি ততে কাটি অপৰি থাকে হাতে বিনা লৈ মুনি হৰি নাম হৰি নামৰ বিনে মুনিৰ হয় আন চিন্তা একদিনা
ও নারদ মুনি অভাবে মনে মন অমর সমান মহাত্যাগী অনাই ত্রিভু নাই ত্রিভু একদিনা ও নারদ মুনি এভাবে মনে মন অমূৰ সম মহাত্যাগী এনাই ত্ৰিভুৱন হে সৈৰিপু দমিয়াছো মই মায়া মোহে আহি মোক চুব পৰা নাই ব্ৰহ্মাৰ মানস পুত্ৰ বুলি এজানে সৰ্বজাহানে মোৰ সমান মহাত্যাগী মোৰ সমান মহাত্যাগী আৰু সংসাৰৰ মায়া মোহ সকলোৱে নাৰায়ণ নাম লৈ নারায়ণ নাম লৈ মনে মনে নারদরে অহংকার হয় এই কথা জানি আছে প্রভু দয়াময় এই কথা জানি আছে নাৰদে দেখোন অহংকাৰ কৰিছে নিজকে মহাত্যাগী বুলি ঠিক আছে আজি মই নাৰদনো কিমান ডাঙৰ ত্যাগী তাৰে পৰীক্ষা কৰিম আৰু নাৰদৰ ত্যাগ পৰীক্ষা লোৱাৰ কাৰণে মই শূন্যতে কিছুমান সৰু বৰ ঘৰ সজাম আৰু কোনদিনা নাৰদে বৈকুণ্ঠলৈ আহে তাৰ বাবে মই ৰখি থাকিম আৰু এনেকৈ কিছুদিন অপাৰ হৈ একদিনা শুনা পাছে
একদিনা শুনা পাছে হয় একদিনা নাৰদ মুনি ভাবে মনে মনে নাৰায়ণ 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 মই দেখোন বহুদিন বৈকুণ্ঠলৈ যোৱা নাই আৰু প্ৰভুক মই দেখা কৰাও হোৱা নাই গতিকে মই আজি বৈকুণ্ঠলৈ যাম আৰু প্ৰভুক মই দেখা কৰি চৰণ সেৱা কৰিম এই বৈকুণ্ঠলৈ যাম বুলি বৈকুণ্ঠলৈ যাম বুলি এহি বুলি নাৰদ মুনি এই ওলাই আহিলা বৈকুণ্ঠলৈ নাৰদ মুনি বৈকুণ্ঠলৈ নাৰদ মুনি চলি গইলা নাৰদ মুনিয়ে ও মুনি বৈকুণ্ঠ ভুৱনে নাৰায়ণ 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 হাতে বিনা বাই মুখে হৰি নাম গায় ও নাৰদ মুনি বৈকুণ্ঠলৈ যায় ত্রিভুবনে নাই ত্রিভুবনে ও সেই কাৰণে প্ৰভুই মোক বৰ ভাল পায় ও ভাবি ভাবি নাৰদ মুনিৰ ভাল লাগি যায় নাৰদ মুনি আৰু কত বেলিৰ মূৰত মুনি বৈকুণ্ঠ পাইৰা নাৰায়ণৰ কাষে যায় নাৰায়ণৰ কাষে যায় হাতে বেথে প্ৰভুই মুনি আগবঢ়াই নিলা সুবৰ্ণৰ আসন আনি সুবৰ্ণৰ আসন আনি আৰু নাৰদ মুনিয়ে আসন গ্ৰহণ কৰিয়েই প্ৰভুৰ লগত নানা কথা আলোচনা কৰিবলৈ ধৰিলে আৰু হেনকালেই হঠাতে নাৰদ মুনিৰ চকুত পৰিলা সৰু ডাঙৰ ঘৰ মুনি সৰু ডাঙৰ ঘৰ মুনি আৰে আজি দেখোন বৈকুণ্ঠখন অকমান বেলেগ বেলেগ লাগিছে মানে এইবিলাক দেখোন সৰু সৰু জুপুৰি আৰু এইবিলাক দেখোন ডাঙৰ ডাঙৰ অট্টালিকা প্ৰভু বাৰু এইবিলাক ঘৰ কাৰ বাবে সজাইছে প্ৰভু প্ৰভু সেইবিলাক কাৰ ঘৰ প্ৰভুক সুধিলা হাঁহি হাঁহি নাৰায়ণে হাঁহি হাঁহি নাৰায়ণে শুনা শুনা নাৰদ তুমি মোৰ বচন
কলা নাৰদ এই ঘৰবিলাকৰ কথা সুধিছা তেনেহলে শুনা এইবিলাক ঘৰ মই কাৰ বাবে সজাইছো জানা এ ভক্তৰ বাবে এই ঘৰ কৰিছো সজানা শুনা নাৰদ এই ঘৰবিলাক মই কিয় সজাইছো জানা এই অন্তকালে ভক্তগণে হইয়ালৈ আহিব এই নিজৰ নিজৰ ঘৰত মুনি থাকিব পাৰিব নাৰদ এই যে দেখিছা ডাঙৰ ঘৰ আৰু সৰু ঘৰ ইয়াৰ মাজৰ পাৰ্থক্য কি জানা এ যিয়ে বেছি পুণ্য কৰে ডাঙৰ ঘৰ পাব এ কম পুণ্য কৰা জনে আৰু কম পুণ্য কৰা জনে এই কথা শুনি নাৰদ মুনিৰ অয়ুগুল থুগুল মান নাৰায়ণ তাৰ মানে প্ৰভুই এই ঘৰবিলাকৰ ভিতৰত মোৰ বাবেও এটি সজাইছে গতিকে মই মোৰ ঘৰটোনো কোনটো সেয়া মই প্ৰভুক সুধি নিজেই চাম এই নিজৰ ঘৰ চাম বুলি নিজৰ ঘৰ চাম বুলি প্ৰভু প্ৰভু এই যে ঘৰবিলাক বনাইছা নিশ্চয় মোৰ বাবেও এটি সজাইছা গতিকে প্ৰভু মোৰ বাবেনো কোনটো সজাইছা তুমি মোক দেখুৱাই দিয়া প্ৰভু তুমি মোক দেখুৱাই দিয়া অ কথা শুনি নাৰায়ণে হাঁহিবে লাগিলা নাৰদ মুনিক চাই পাছে তেনেহলে শুনা নাৰদ চোৱা চোৱা নাৰদ তুমি সেই যে ঘৰটো দেখিছা সেই ঘৰটো কাৰ জানা জনক ৰজাৰ বাবে এইটো আৰু এইটো কাৰ জানা এইটো হল জাম্বৱন্তৰ এইটো হনুমানৰ নাৰদ এইটো জটায়ুৰ এইটো জটায়ুৰ আৰু নাৰদ সৌ পিনে সৌ জুপুৰিটো যে দেখিছা এই সৌ জুপুৰিত নাৰদ তুমিয়েই থাকিবা এই সৌ জুপুৰিত নাৰদ তুমিয়েই থাকিবা যাৰ যি ঘৰ নাৰদ যাৰ যি ঘৰ নাৰদ কথা শুনি নাৰদ মুনি এই উঠেও চব খায় নাৰায়ণক চাই পাছে নাৰায়ণক চাই পাছে প্ৰভু প্ৰভু ভাবিছিলো কিবা পালো দেখোন কিবা হে নাৰদে বোলে প্ৰভু কি দেখিছো মই বৈকুণ্ঠটো পৰাপোন প্ৰভু প্ৰভু বৈকুণ্ঠত পৰাপোন উচিত হোৱা নাই কাৰণ প্ৰভু থাকাবোৰক দিছা তুমি ডাঙৰ ডাঙৰ ঘৰে
আৰু মোৰ নাই কাৰণেই মোক দিছা প্ৰভু তুমি, মোক দিছা প্ৰভু তুমি। কিন্তু প্ৰভু মনত ৰাখিবা, ভঙা ফুটা ঘৰত প্ৰভু মুঠেই থকাত নাই। দৰকাৰ হলে পৰি থাকিম গছৰ তলত যায়। কথা শুনি নাৰায়ণে অহাহিবে লাগিলা, নাৰদক চাই পাছে নাৰদক চাই পাছে শুনা নাৰদ, জনক ৰজাক ৰাজকাৰেং দি তোমাক কিয় জুপুৰিটো দিলো তাৰ উত্তৰ পাবলৈ হলে তুমি জনক ৰজাৰ ওচৰলৈ যাব লাগিব। আৰু শুনা, ৰজাৰ ওচৰলৈ গৈ তুমি ভুলতো এইবিলাক কথা নকবা। যোৱা নাৰদ, তুমি জনক ৰজাৰ ওচৰলৈ যোৱা, তাত গৈ তোমাৰ উত্তৰ নিজেই পাবা। কথা শুনি নাৰদ মুনি ওলাই আহিলা, মিথিলালৈ বুলি মুনি মিথিলালৈ বুলি মুনি নাৰায়ণ 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 হাততে বিনাতি বা নাৰদ মুনি চলি যায়, মিথিলা নগৰে যায়, জনক ৰজাৰ ঘৰে যায়। বাহনে মুখে হৰিৰ নাম গায়, নাৰদ মুনি চলি যায়, নানা কথা ভাবি নাৰদ মহামুনি মিথিলা নগৰে যায়, জনক ৰজাৰ ঘৰে যায়। কতবেলিৰ মূৰত মুনি মিথিলা পায়, তাক দেখি জনক ৰজাই তাক দেখি জনক ৰজাই ঢেকি আৰু বিনা মুনি বাহিৰতে থৈ, হে ৰজাৰ সংগে নাৰদ মুনি
এই ৰজাৰ সংগে নাৰদ মুনি আৰু সুবৰ্ণৰ আসন আনি অবহিবাক কিয় আহিলা বুলি কিয় আহিলা বুলি নাৰদ মুনিয়ে মনে মনে ভাবে কি ভাবে যদি মই ৰজাক আচল কথাটো কৈ দিওঁ তেনেহলে ডাঙৰ লেঠা লাগিব গতিকে মই ৰজাৰ খবৰ ল'ব আহা বুলি কম হে নাৰদে বোলে ৰজা এই শুনা কওঁ এ তোমাৰ খবৰ ল'ম বুলি এ তোমাৰ খবৰ ল'ম বুলি কি কলা নাৰদ তুমি মোৰ খবৰ ল'ব আহিছা ভালেই কৰিলা আহা আহা বহুদিন আহা নাই একেলগে আজি দুয়ো কথা পাতো এনেকৈয়ে বহু সময় পাৰ হৈ গ'লা দুপৰীয়াৰ সময় আগি হে নাৰদ এতিয়া দুপৰীয়া হ'ল তাতে কোৱা আজি শুভক্ল পক্ষ গতিকে মই গংগা নদীত স্নান কৰি আহো তুমি অকমান বহা ৰজাই বোলে মুনিবৰে অ থাকা তুমি মোৰ ঘৰ যাওঁ মই স্নান কৰিবাৰে গংগা নদীত স্নান কৰি হৰিক ভজনা কৰি ঘূৰি আহিম মই নিজ ঘৰে আজি ভৰ দুপৰীয়া অতি শুভ শুক্ল পক্ষ অক্ষয় তৃতীয়া তিথি হইব এই তিথিত স্নান কৰিলে মহাপুণ্য লাভ হব অপৰকালে বৈকুণ্ঠ লভিব কথা শুনি নাৰদ মুনিৰ এই আনন্দ মিলিলা নাৰায়ণ 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 ময়ো যাম মহাৰাজ আপোনাৰ লগত ময়ো যাম এই ৰজাৰ সংগে নাৰদেও এই ৰজাৰ সংগে নাৰদেও হে ঠেকি আৰু বিনাতি এই ৰজাৰ ঘৰে স্নান কৰিব যায় দুয়ো গংগা তীৰলৈ স্নান কৰিব যায় দুয়ো গংগা তীৰলৈ আগে আগে জনক ৰজা এ পিছত নাৰদ যায় গংগা নদীৰ তীৰে দুয়ো স্নান কৰিব যায় হে
নারায়ণে ও মুখে হরি নাম লয় ও নারদ পুধ এই ৰজাৰ পাছে পাছে মুনি কৰিলা গমন হে কতবেলি যাই দুয়ো এ নদীৰ পাৰ এ পানী দেখি নাৰদ মুনিৰ এ পানী দেখি নাৰদ মুনিৰ আৰু আনফালে কাপোৰ কানি সলাই ৰজাই এ জলত নামিলা খুপি খুপি নাৰদেও খুপি খুপি নাৰদেও বাপৰে বাপ ইমান ঠাণ্ডা পানী নাই নাই মই এই পানীত গা ধুব নোৱাৰো গতিকে মই গা নুধো আৰু মই হাত ভৰি ধুই পাৰত ৰজাৰ বাবে ৰৈ থাকিম হাত ভৰি ধুই মুনি এই উঠি আহিলা মনে মনে মুনি বৰে মনে মনে মুনি বৰে মই বাৰু গা নুধুই ৰজাক লুকুৱালো কিন্তু মই ভগৱানক কেনেকৈ লুকাম গতিকে মই গাটো ধোৱাই ভাল হ'ব গা ধুম বুলি মুনি এই জলত নামিলা গা ধুই মুনি বৰে গা ধুই মুনি বৰে আৰু গা ধুই উঠি আহি মুনিয়ে দেখা পালে হে দৌৰি আছে প্ৰজাগণে এ মুনি দেখিলা বোপাইহঁত এইফালে আহা কিয় দৌৰিছা বুলি কিয় দৌৰিছা বুলি ডেকাই বোলে জুই লাগিছে এই ৰজাৰ ঘৰত ডেকাই বোলে জুই লাগিছে এই ৰজাই ঘৰত সেইকাৰণে দৌৰি আছো কি কলা বোপাইহঁত ৰজাৰ ঘৰত জুই লাগিছে তেনেহলে দেখোন মোৰ ঢেঁকী আৰু বিনা পাততো জুই লাগিল এতিয়া মই কি কৰো কথা শুনি নাৰদ মুনি অমৰ মহাত হইলা ঢেঁকী আৰু বিনাৰ কথা ঢেঁকী আৰু বিনাৰ কথা মোৰ কি হ'ল ৰজাৰ ঘৰত দেখোন এতিয়া মোৰ ঢেঁকী আৰু বিনা পাত পুৰি চাই খাব হে নাৰদ মুনিৰ মহা চিন্তা करेगा तेरा करेगा तेरा
কি স্নান কৰি আছে ৰজা উঠি অহা কেতিয়া আহিব ৰজাই ভাবি পোৱা নাই রজাক ভয় রকি না থাক রজাক রকিলে পুরে দেখিবি না পুরি যাই রজাক রকিলে মরে মহাবিপদ হব হে মৰমৰ বিনা ঢেকি মৰমৰ বিনা ঢেকি মই এতিয়াই ৰজাৰ ঘৰলৈ যাম কি বুলি নাৰদ মুনি এৰই নাথাকিলা এই ৰজাৰ ঘৰে যাই মুনি উপস্থিত হলা এই ৰজাৰ ঘৰে যাই মুনি কথা তো খসা দেখুন রাজকারে দেখুন জুই লাগিয়েছে মুরবা দেখিবি না করতেছে দেখিস আমার দেখি আর বিনা জুইয়ের বাজার দম দম কই চলি আছে গাড়ি গাই রে কি করো দেখি আর বিনা মোর পুরি গল চায় এতিয়া মই কি করো উপায় প্ৰভুৰ কথা শুনি মই মিথিলাত আহিলো মিথিলাত আহি মই সকলো হেৰুৱালো ঢেকি আৰু বিনা মোৰ পুৰি গল চাই কান্দি কান্দি নাৰদ মুনি বহি আছে হেনকালে জনক ৰজা
ক্ষণকালে জনক ৰজা কান্দি আছে নাৰদ মুনি ৰজাই দেখা পায় হেৰা নাৰদ হে হাঁহি হাঁহি জনক ৰজাই হাঁহি হাঁহি জনক ৰজাই হে ৰামুনিবৰ কিয় কান্দিছা কিহৰ বাবে দুখ কৰিছা দুখ নকৰিবা অহে মুনিবৰ স্থিৰ কৰা তোমাৰ মন অ মনে নকৰিবা দুখ যত ধন জন পুত্ৰ পৰিবাৰ সকলো ঈশ্বৰৰ জন আমাৰ একো নাই সকলো প্ৰভুৰ হয় স্থিৰ কৰা তোমাৰ মন কথা শুনি মুনি অয় আচৰিত এ মনে মনে নাৰদ মুনি এ মনে মনে নাৰদ মুনি নাৰদ মুনিয়ে মনে মনে ভাবেই ৰাজৰ কি হয়ো জনক ৰজাই বিষয়ত বিৰত আৰু মই দেৱৰ কি হয়ো সামান্য ঢেকী আৰু বিনাৰ মায়াতে লিপ্ত মই বৈকুণ্ঠৰ প্ৰভুক এনেই ভুল বুজিলো প্ৰভুই কোনো ভুল কাম কৰা নাই নাৰদে বোলে প্ৰভুই এই ভুল কৰা নাই যোগ্যজনক দান দিছে যোগ্যজনক দান দিছে মই মিছাই প্ৰভুক ভুল বুজিলো গতিকে মই এতিয়াই প্ৰভুক আৰাধনা কৰিম আৰু প্ৰভুৰ চৰণত ধৰি মই ক্ষমা বিচাৰিম হে ভাবি চিন্তিয়া পাছেই নাৰদ তপু এক মনে চিন্তা কৰে এক মনে চিন্তা কৰে ভক্তৰ স্তুতিত নাৰায়ণ অসন্তুষ্ট হৈলা নাৰদ মুনিৰ আগে প্ৰভু দৰিখন তাক দেখি নাৰদ মুনি আচৰিত হৈলা প্ৰভুৰ চৰণে ধৰি
ক্ষমা কৰা প্ৰভু মোক ধৰিছো চৰণ মই নাথৰ নাথ তুমি নাৰায়ণ প্ৰভু নিজকে ত্যাগী বুলি অহংকাৰ কৰিলো জনক ৰজা মোতকৈ ত্যাগী হৈ আজিহে জানিলো দণ্ডবতে পৰি মুনি অপ্ৰণাম কৰিলা উঠা নাৰদ উঠা তাক দেখি নাৰায়ণে তাক দেখি নাৰায়ণে শুনা নাৰদ তুমি সদায় এটা কথা মনত ৰাখিবা কৰ্ম ত্যাগেই আচল ত্যাগ নহয় বাসনা ত্যাগহে আচল ত্যাগ কোনো এজন মানুহে কাম বন এৰি হৰিৰ নাম লৈ ফুৰিলে ভকত নহয় শুদ্ধ ধৰ্ম শুদ্ধ কৰ্ম শুদ্ধ আচৰণ আৰু শুদ্ধ ব্যৱহাৰ কৰাজনেহে আচল ভকত এতিয়া বুজিলে নহয় নাৰদ কৰ্মই হৈছে শ্ৰেষ্ঠ ধৰ্ম জানিবানি বিনা পুনৰাই উভতাই দিলে এ ভকতৰ যত দুখ